গৰু নেখালে বাদ্যযন্ত্ৰ অসমীয়া কলা কৃষ্টি খতম মানে একো নহ'ব নহ'ব। ঢোলটো তালি ফালে লাগিব চেউৰি গৰু চাল, হয়, কোবা ফালে লাগিব দমৰা গৰু চাল। ছিংগুল চাল হ'লে ই মুকল খাই গুচি যাব। ইয়াক সেইকাৰণে ডাবুল চাল দিয়া হয়। এতিয়া এইখনত ডাবুল চাল আছে, ডাবুল এক আঠাই দি নহ'ব, যি কোনো আঠাই কাম নহ'ব। বা যিমান কিনিবলৈ পায় সেইবিলাক নহ'ব, যিমান হেভি আঠা হওক। নমস্কাৰ বন্ধুসকল, আজি মই আছোঁ তাঁতিবাহাৰ ৰেলৱে ষ্টেচনৰ ওচৰতে আছোঁ, য'ত নেকি দুজন ব্যক্তিয়ে আজিৰ পৰা বহুত বছৰৰ পৰা ধৰি লৈ ঢোল খোলকে আদি অসমীয়া যিবোৰ কৃষ্টি সংস্কৃতিৰ লগত জড়িত বাদ্যযন্ত্ৰ তেওঁলোকে বহুত বছৰৰ পৰা বনাই আছে। আৰু যিহেতু এতিয়া বিহু আহি আছে, চ' মই আহিলোঁ তেওঁলোকৰ ওচৰলৈ যাতে অলপ দুই এটা কথা জানিব পাৰোঁ আৰু আপোনালোকক দেখুৱাব পাৰোঁ। এতিয়া আহক তেওঁলোকৰ লগত অলপ কথা পাতিবলৈ চেষ্টা কৰোঁ। এয়া এফালে চাওক, আপোনালোকে দেখা পাইছে বহুতখিনি অৰ্ডাৰ আছে আৰু মই দুই এষাৰ কথা পাতি গম পাইছোঁ যে তেওঁলোকৰ আগৰ তুলনাত যথেষ্ট কম এইবাৰ, হয়নে দাদা? হয়, এতিয়া দাদা মোৰ চেনেলটো আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ ভাল নামটো জনাবচোন। মনোৰঞ্জন দাস ন? আৰু এইফালে এজন দাদা আছে। তাৰপিছত আপোনালোকে কিমান বছৰৰ পৰা কৰি আছে অকণ কওকচোন। এতিয়া আমি সৰুৰ পৰা ডাঙৰ হ'লো আৰু ধৰিবই নোৱাৰোঁ। সৰুৰ পৰা ডাঙৰ তেওঁলোকে কৈছে যে দেউতাক ইয়াত 60 চনতে ন? 60 চনতে ইয়াত আহিছিলে বোলে, মানে ধৰি লওক সেই তেতিয়াৰ পৰাই 60 চন মানৰ পৰাই তেওঁলোকে এই ব্যৱসায়ৰ লগত জড়িত। এতিয়া আপোনালোকৰ এইবাৰ কিমানমান অৰ্ডাৰ আছে ঢোলৰ? 30 মান আছে। 30 মান। আগৰ কিবাৰত কিমান থাকে ধৰক? আগৰ কিবাৰ 60-50 এনেকুৱা হয়। 60-50 এনেকৈ থাকে ন? আৰু এতিয়া কওকচোন এই ঢোল এটাত কি বস্তুৰ দৰকাৰ হয় আপোনালোকক, মানে ঢোল এটা বনাব? এতিয়া আমাক ঢোলটো বনাবলৈ লাগিলে চেউৰি গৰু, লাগিলে দমৰা গৰু, লাগিলে বলদ গৰু। গতিকে আমি চামৰাটো কিনি আনি পেলাই প্লাছ চুচিব লাগে, নোম পেলাব লাগে, দাঁত পাতল কৰিব লাগিব, তাৰপিছত চাইজত কাটি পেলাই খুৱাই, তাৰপিছত দবনি কৰি মলুৱা গুঠিব লাগিব, কোবা তালি বনাব লাগিব, তাৰপৰা নেক্সট নতুন চাউনি বৰতি লগাব লাগিব, ফৰিঙা লগাই টানিলেহে ঢোলটো ফিটিং হ'ব। বলদ গৰু আৰু চেউৰি গৰু কিহৰ কাৰণে দৰকাৰ, মানে সেইখিনি অকণ বুজাই দিয়ক। আপোনাৰ ঢোলটো তালি ফালে লাগিব চেউৰি গৰু চাল, হয়, কোবা ফালে লাগিব দমৰা গৰু চাল। এইফালে এতিয়া হেৰি দমৰা লাগিব? নাই, এইফালে চেউৰি গৰু। চেউৰি। এইটো মাৰিয়ে বজোৱা ফালে দমৰা গৰু লাগিব। আৰু বলদ গৰুৰ হ'ব এই ৰছীখিনি। এই ৰছীখিনি গোটেই বলদ গৰু লাগিব, বেলেগৰ দিলে নহ'ব? মানে চেউৰি দিলেও নহ'ব, ছিঙি যাব। ছালটো ইমান পাতল হয় যে সেইটো কাৰণে। আৰু এতিয়া এই খোলাটো কি কাঠৰ থাকে? কঁঠালৰ। আৰু আমৰো থাকে নেকি ন? আমৰো থাকে, কিন্তু ভাল হয় কঁঠালৰ। স্পেচিয়েল হয় মুঠতে কঁঠালৰ। যিবোৰ আমাৰ বিহু মঞ্চ হওক, ডাঙৰ প্ৰগ্ৰেম কৰা তাত কঁঠালহে। হয়। আৰু এতিয়া এইটো যে ফুটা এটা দেখিছোঁ, কিহৰ কাৰণে, মানে ইয়াত কি? এইটো কয় কাটনি চাল। হয়, মানে কিহৰ কাৰণে দিয়া আছে? ইয়াক চিম্পুল দিয়া হৈছে, এই বস্তুটো ই যেন বাগৰি নাযায়। ছিংগুল চাল হ'লে ই মুকল খাই গুচি যাব। ইয়াক সেইকাৰণে ডাবুল চাল দিয়া হয়। এতিয়া এইখনত ডাবুল চাল আছে? ডাবুল আছে। এই এপিচ আছে, এই ভিতৰটো আছে। এইটো ইমানটো কাটিং গুচি যাব, এইটোহে বাজিব। সেইকণ কাটিং গুচি যাব ন? যিকণ আমি যে দেখোঁ যে এইকণ, হয়, সেই তাত দেখা এইটো নিচিনা ভিতৰৰ চালটোহে চাউণ্ড হয় মানে ন? ভিতৰৰ চালটোহে চাউণ্ড দিব। চাল আপোনালোকে ক'ৰ পৰা আনে? এতিয়া চাল আমি কেতিয়াবা লখিমপুৰৰ পৰা আনো, কেতিয়াবা বিহপুৰীয়াৰ পৰাও পঠিয়াই, কেতিয়াবা অভাৱ হৈ গ'লে নাগালেণ্ড সেইটো চাইডৰ পৰা চাপ্লাই আহে। এতিয়া মানে ক'বলৈ এই চালটো বিচাৰোঁ, মানে ঢোল হওক দবা হওক, এইখিনি যদি বিচাৰোঁ তেতিয়াহ'লে মানে যিখিনি মুছলিম সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকে গৰু নাখালে নহ'ব, মানে গৰু নাখালে বাদ্যযন্ত্ৰ অসমীয়া কলা কৃষ্টি খতম, মানে একো নহ'ব, মানে নামঘৰৰ দবাটো বজাব নোৱাৰিব। নামঘৰৰ দবাও নহ'ব। সন্ধিয়া ল'ৰা ছোৱালীয়ে কৃষ্ণ কয়, দবাটো কোবালেহে কয়। হয়, বা এই ল'ৰা এই দবাটো কোবাইছ, পঢ়িবলৈ যা। কিন্তু আমাৰ মিয়া যদি গৰুটো নাখায়, আমাৰ সেইখিনিও খতম। আপোনালোকে ধৰক ছালৰ কামখিনি কৰে নকৰে? কৰোঁ। মানে ছাল আপোনালোকে চিলিয়াই আনে জানো? নাই, মই সেইটো নকৰোঁ। সেয়া নকৰে? মানে আপোনালোকে কিনি আনিব, তেওঁলোকে ছালটো ধৰক দি দিব, আপোনালোকে কিনি আনিব। কিনি আনিহে মই বস্তুত বাদ্যযন্ত্ৰত মই ব্যৱহাৰ কৰোঁ। আপুনি কাটি নানে? তেতিয়াহ'লেতো তেওঁলোকে আপোনাক ছাপ্লাই কৰিব লাগিব, মানে বস্তুটো যোগান দিবই লাগিব। এতিয়া এইখিনিতে আমি এটা কথা গম পালোঁ যে
যদি তেওঁলোকে গৰুৰ ব্যৱসায়টো নকৰে ব্যৱসায় কেনেকৈ কৰে সেইটো নাজানো খাই পেলাই কৰে বা খাই পেলাই কৰে কিন্তু ব্যৱসায়টো যদি নকৰে তেতিয়াহ'লে মানে আমাৰ যিখিনি কলা কৃষ্টি যিটো নেকি কলা কৃষ্টিৰ নীতি নিয়ম মানে বাদ্যযন্ত্ৰ ক'বলৈ ভাওনা সভা একো নাথাকিব একো কিহে দি বনাব এইটোতো প্লাষ্টিক দি বনাব নোৱাৰে বিশেষকৈ দবা নামঘৰত দবাটোৱেই এক নম্বৰ বস্তু এতিয়া ঢোল বিহু আহি আছে ঢোল নহ'লে ক'ত বহাগী মেলা হ'ব কি ল'ৰা ছোৱালীয়ে প্ৰগ্ৰেম কৰিব আৰু এনেকুৱা এটা মানে চাউলৰ দাম কিমান মান পৰে আপোনাৰ 35 পৰা 3500 মানে দমৰা গৰু বেছি পৰে মানে নাই বলদ গৰু হ'ল আপোনাৰ 35 দমৰা গৰু 500টো পাব 600টো পাব মানে চাইজ লৈ দাম কিন্তু বলদ গৰু হ'লে 35 এইটো হাইষ্ট দাম দাম আছে চাউলৰ এতিয়া সেইকাৰণে আমি ঢোলৰ চাউনি 3000 4000 টকা ল'বলগীয়া হৈছে চাউনিটো সেইটো কাৰণে দামটো বাঢ়িছে এতিয়া আমি চাউলটো সস্তাত পালেহে মই সস্তাত কৰি দিব পাৰিম আজিকালিতো এটা মানুহৰ 600 টকা 500 টকা হাজিৰা এটা ঢোল আপোনালোকে চলাওঁতে কিমান সময় লাগে মানে দুদিনত এটা মানুহে 4টা ঢোল পাৰিব দুদিনত এটা মানুহে 4টা ঢোল টাইমো লাগে যথেষ্ট টাইম লাগে কিন্তু ৰ'দ নহ'লে আকৌ কাম নাই ৰ'দ লাগিবই বৰষুণ দিলে আকৌ এসপ্তাহ লাগি যাব বৰষুণত কাম কৰিবই নাই মানে তাৰ চাউণ্ডটো উঠাব নোৱাৰে মানে আৰু এনেকুৱা চাউল তেতিয়া এটা ডাঙৰ মানুহৰ চাউল কিমান মানে ডাঙৰ মানুহৰ ঢোলৰ যিটো চোৱাবলৈ আহিলে কিমান মান চাউলৰ দৰকাৰ হৈ যায় চাউল মিনিমাম তাত আপোনাৰ 2500-1500 টকাৰ চাউল খাই দিয়ে 2500-1500 টকা মানৰ খাই দিয়ে মানে ইয়াত 3 বিধ চাউলটো সোমাই গ'ল নহয় প্লাছ বলদ সোমাই গ'ল প্লাছ চেউৰী সোমাই গ'ল প্লাছ দমৰা সোমাই গ'ল এতিয়া 3টা যদি 500-500কৈ হিচাপে কৰিলেও 1500 টকা সোমাই গ'ল প্লাছ মোৰ দুদিনৰ হাজিৰা 1000 টকা মোলৈ থাকিলে কিটো সেইকাৰণে লোপটো লাগিব খোলৰ কথা এটা কওঁ খোলতটো এটা কোলাকে কিবা ধুন নে কিবা এটা থাকে সেইটো বস্তুটো দেখুৱাওকচোন কি বস্তু দিয়া হয় এইটো হ'ল খোলৰ খোলাটো তাৰপৰা প্লাছ হ'ল আপোনাৰ হৈ গ'ল এইটো ইয়াৰ বস্তুটো এইটো কি মলুৱা কয় ইয়াত প্লাছ এইটোত ঘূণ লগাব লাগে ইয়াত ঘূণ লগাব লাগে তাত এইটো কিহে দি লগায় বৰা চাউলৰ আঠা দিও লগায় নহ'লে আমাৰ লোকেল চাউল দি লগায় চাউলৰ আঠাতে হয়তো এইটো আপোনালোকে দেখা পাইছেনে এইটো এনেকৈ ৰেডিমেডকৈ আহে ন ৰেডিমেডকৈ এইটো বস্তু তাত লগোৱা হয় আৰু সেই চাউলৰ আঠা দি বেলেগ আঠা দি নহ'ব যি কোনো আঠাই কাম নহ'ব বা যিমান কিনিবলৈ পায় সেইবিলাক নহ'ব যিমান হেভি আঠা হওক নহ'লে এৰ খাই যায় নেকি এইটো শংকৰদেৱে সৃষ্টি কৰা বস্তু অন্য কোনো বস্তুৱে তাত আঠা লগালে প্ৰয়োগ কৰিব নোৱাৰে এতিয়া সেই বস্তুটোত কি আছে এইটো যিটো ক'লা ক'লা আমি যে দেখিলোঁ ঘূণটো সেইটো লোহাগুৰি গোটেইটো লোহাগুৰি একদম ফ্ৰেছ ক'ৰ পৰা আহে আপোনালোকৰ এইটো বৰপেটাৰ পৰা আহে বৰপেটাৰ পৰা লোহা মানে এনেকুৱা এৰী লোহা নে এইটো কিবা পাথৰ চাথৰ সেইটো আপোনাৰ লোহাটো হৈছে কমাৰে যে দা পিটিলে পাতলকৈ এৰাই যায় সেই বস্তুটোক মেচিনত দি পেলাই পিচি পেলাই আমালৈ পঠিয়ায় এনেই যে ডাইৰেক্ট লোহাটো কৰতে কাটি বা ৱেল্ডিঙৰ পৰা কাটি পেলাই দিব সেইটো নহ'ব তেনেকুৱা নহ'ব আৰু কিহেদি লগায় অকণ বস্তুটো দেখুৱাওকচোন এইটো কি পাথৰ হয় এইটোৱেদি মানে লগায় আৰু বেলেগ পাথৰৰ দৰকাৰ হয়নে এইটোৱে নাই আৰু এটা আছে এইটো কি পাথৰ বুলি কয় এইটো আমাৰ সৰ্বসাধাৰণ শিলগুটিয়ে ন তাক চাইজত বনাই লোৱা হৈছে পিছত এনেকুৱা এটা বস্তু দি পলিচ কৰিব লাগিব পলিচ কৰিব লাগে পলিচ কৰিলেহে খোলটোৱে মাতিব সেইটোতো তাবলাটো থাকে তাবলাটো খোল মৃদং আহোমে যে বজায় চব বস্তুতে থাকে আপোনালোকে কিমান বিধ বনাই আছে আজিলৈকে বাদ্যযন্ত্ৰ যিমান আছে চবেই বনাবলৈ জানো চবেই জানে ন যি দিয়া হওক মানে আপোনালোকে বেণ্ড পাৰ্টিৰ পৰা ধৰি যিকোনো বস্তু এতিয়া বেণ্ড পাৰ্টিটোত আপোনাৰ লাগিব অকল ছাগলী চাউল তাত গৰু চাউল দি তাত গৰু চাউলৰ কাম নিদিয়ে আজিৰ ডেটত এনেকুৱা ডাঙৰ এইটো চাগে ডাঙৰ ঢোল কিমান ৰেট চলি আছে এতিয়া আপোনাৰ ভাল ঢোলটো কিনিবলৈ গ'লে ওজা টাইপৰ আপোনাৰ 8,000 পৰা 9,000 টকা ভৰি 8,000 পৰা 9,000 ভাল যিটো ঢোল ভাল কোৱালিটিটো বিহু প্ৰগ্ৰেম কৰে যদি বোলে আম ল'লোঁ
কিবা ফাল্টু কাঠৰ ল'লোঁ তেতিয়া কামত পাব। তেতিয়া কামত পায়। এইটো কি কৰি আছে আপুনি? এইটো মলুৱা গুঠি আছোঁ। মলুৱা গুঠি আছে ন? গোটেইটোতে এটা খাজ বনাই লৈছে। আগত খাজ বনাই এটা এটাকৈ ভৰাই আছে ন? আৰু এই ওপৰৰ ফালে যিটো ৰছী থাকে যে সেই ৰছীটো কি বুলি কোৱা? বৰতি। বৰতি। এতিয়া এই দুটা মানে প্ৰায় আধাখিনি কাম হৈ গৈছে আৰু অলপ কাম বাকী আছে। আৰু যিহেতু গম পাইছে যে এতিয়া ঢোল বনাবলৈ হ'লে মানে ৰ'দ বতৰ লাগিব ঢোল খোল বনাবলৈ। এইটোৱে এটা সৰু ভিডিঅ' দিলোঁ, যিহেতু বিহু আহি আছে তে বিহুৰ আগৰ আমাৰ বাদ্যযন্ত্ৰখিনিৰ বিষয়ে কেনেকৈনো বনোৱা হয় অকণমান জানিবলৈ চেষ্টা কৰিলোঁ আৰু তাৰ লগতে আপোনালোককো জনালোঁ। আৰু ইয়াৰ দ্বাৰা গম পালোঁ যে যিখিনি মানে এই ছালৰ বিষয়টো আমিতো সেইখিনি কথা ইমান গম পাওঁ, সৰুৰ পৰা গম পাই থাকোঁ যে গৰু ছালেৰে বনোৱা হয়। তে সেই বস্তুটো যদি নোহোৱা হৈ যায় তেতিয়াহ'লে আমাৰ মানে বাদ্যযন্ত্ৰৰ ক্ষেত্ৰত বহুত দিগদাৰ হৈ যাব। তো সেইটো কথাও গম পালোঁ। আৰু হয়তো চাগে খাবই লাগিব বুলি কথা নাই, তাৰো বেলেগ বিকল্প উলিয়াব পৰা যাব। এইটোৱে ভিডিঅ'টো আছিলে। কাৰোবাক যদি এওঁলোকৰ নাম্বাৰ দৰকাৰ হয় মই স্ক্ৰীণত দিয়া থাকিব, তেতিয়া আপোনালোকে এওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকৰ অৰ্ডাৰ থাকিলে দিব পাৰিব। আৰু এইটোৱে ঢোলৰ ওপৰত মানে এটা ঢোল বুলি নহয় বাদ্যযন্ত্ৰৰ ওপৰত এটা ভিডিঅ' দিলোঁ, যিহেতু আমাৰ বিহু আহি আছে। যদি ভিডিঅ'টো ভাল পালে তেতিয়া ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু পেজখন যদি ফ'ল' কৰা নাই ফ'ল' কৰি লওক। আৰু মঞ্জিল বৰুৱা ব্লগছ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক। ঠিক আছে দিয়ক।